हेलो ভিউৱাৰ্স আজি সন্ধিয়াহে আৰম্ভ কৰিছো ব্লগটো আপোনালোকে আজি হয়তো ব্লগটো চাই হাঁহিব নহলে হয়তো খং উঠিব দিব লগা হয় নে নহয় মই নাজানো এইখিনি মই দিনত ভিডিও ৰেকৰ্ডিং কৰিছো মই দিনটোতনো কি কৰিছো আপোনালোকক দেখুৱাবৰ বাবে ৰেচিপি এটাও ৰাখিছিলো হেতু কিন্তু মই আশা কৰা মতে নহলগৈ তদুপৰি মেখেলা চাদৰ এযোৰ মিছত অৰ্ডাৰ দিছিলো কি আহিল আপোনালোকক দেখুৱাম বাৰু মানে এফালৰ পৰা চাবলৈ গলে আজি দিনটো মোৰ পুৰা ফ্লপ তথাপিতো মই ভিডিওটো আপোনালোকৰ আগলৈ আনিছো চাবচোন এবাৰ শেষলৈ কি কৰিলো মই দিনটোত সেইখিনি চাই পেলাই কমেন্টত জনাব বেয়া হলেও আৰু যিসকলে আমাৰ লগত ইমান দিনে আছে আমাক উৎসাহ জগাই আছে যিসকল সাবস্ক্ৰাইবাৰে তেওঁলোকক ধন্যবাদ জনাইছো নতুন ভিউৱাৰ্ছসকলক অনুৰোধ কৰিছো যাতে আমাৰ ভিডিও চাই উঠি ভাল লাগিলে লাইক শেয়াৰ আৰু কমেন্ট কৰে লগতে সাবস্ক্ৰাইব কৰে আমাৰ চেনেলটো কাষত থকা বেল আইকনটো দবাই থব যাতে আমাৰ নতুন ভিডিওৰ নটিফিকেশন পাই থাকে আৰু চাওকচোন বাৰু ভিডিওটো ভাল পাব লাগে দেখোন যদিও মোৰ বাবে দিনটো ফ্লপ অৱশ্যে সন্ধিয়া ভাল লাগিল আজি যেহেতু জন্মাষ্টমী মই জন্মাষ্টমীৰ কাৰণে অকমান হৰাই এভাগ আগবঢ়ালো প্ৰভুৰ চৰণত আৰু সকলোৰে মংগল কামনা কৰিলো সেইখিনি কিজানি দিনটো ভাল লগা বাকি গুটেই মোৰ আজি দিনটো ফ্লপ তথাপিতো আপোনালোকৰ কাৰণে ভিডিও লৈ আহিছো আজিলৈ চাগে কোনেও এনেকুৱা ভিডিও আপলোড কৰা নাই আৰু চাব তেতিয়া হলে আহক আৰম্ভ কৰি দিও হেল্ল' ভিউৱাৰ্স পিৰালি পালেং সিগি আনিলো ঘৰৰে হয় এখিনি পানী তিয়াই থৈছো দুবাৰমান ধুলো এখিনি কুটি লম ইফালে সয়াবিনৰ ৰেচিপি এটা বনাম বুলি ভাবিছো তাৰ কাৰণে নিউট্ৰেলা সয়াবিন লৈ লৈছো পানী গৰম হ'বলৈ দিছো সসপেনটো তাৰপিছত তাতে দি দিলো মই নিউট্ৰেলা খিনি আৰু এখিনি ভালদৰে সিজাই লম অকমান নিমখো দি দিম এইখিনি সিজি উঠিছে এতিয়া এইখিনি ভালদৰে হাৰি পেলাই পানীটো নোহোৱা কৰি লৈছো তেলত দি দিলো এটা জলকীয়া শুকান জলকীয়া আৰু পাঁচফোৰণ জিৰা ইয়াতে শাকখিনি ভাজি লওঁ পিৰালি পালেংখিনি দি দিলো আৰু তাতে নিমখ হালধি বেলেগ একো দিবলৈ নাই মই পিয়াজ নহৰু ব্যৱহাৰ কৰা নাই আজি যেহেতু জন্মাষ্টমী হয় গোটেইখিনি মই পিয়াজ নহৰু নোহোৱাকৈ বনাম সয়াবিনখিনি এয়া মই পানী ভালদৰে আকৌ টুকি লৈছো দুবাৰ চেপি পেলাই এনেদৰে লৈ লৈছো ৰেচিপিটো মতে মানে পানী থাকিব নালাগে আৰু ইফালে মছলাখিনি লৈছো আদা জিৰা আৰু শুকান জলকীয়া দুটা বিলাহী লৈ লৈছো এতিয়া সয়াবিনখিনি মিক্সি জাৰটোত দি পেলাই অকমান দৰদৰীয়াকৈ পিছি ল'ব লাগিব মোৰ ৰেচিপিটোৰ বাবে লৈ লৈছো আধা আধাকৈ হেৰি কৰিম এয়া কিন্তু এইখিনিতে মোৰ এটা বিসংগতি হ'ল মিক্সিটো বেয়া হৈ থাকিলে আৰু আধাখিনি সয়াবিনহে মই কিবাকৈ পিচিব পাৰিলোঁ বাকীখিনি গোটাকৈয়ে থাকি গ'ল গতিকে মই ভবা ৰেচিপিটো আৰু নহ'বগৈ আজিৰ দিনটো দুৰ্দশাৰ মোৰ আৰম্ভণি হৈ গ'ল আলুখিনি ভাজি লৈছোঁ তথাপিতো সয়াবিনৰ চব্জিখন খামেই আৰু ক'তনো পেলাই দিম সয়াবিনখিনি ভাজি ল'ম এতিয়া মনটো বহুত বেয়া লাগিল যিহেতুকে মই ৰেচিপিটো বনাব নোৱাৰিম সয়াবিনখিনি মই বনাম বুলিয়ে লৈ আহিছিলোঁ এতিয়া সদায় খোৱাৰ নিচিনাকৈ পাচলিখিনি চব্জিখন বনাই খাব লাগিব আৰু তেল অকণমান দি দিলোঁ কেৰাহীটোত তাতে গোটা গৰম মছলাখিনি দিলোঁ ইলাচি লং দালচেনি শুকান জলকীয়া তেজপাত এইখিনি অকণমান ভাজি তাত বিলাহীটো দি দিওঁ বিলাহী দুটা ইফালে যথেষ্টখিনি কামো আছে শৰাই যোগাৰ কৰিবলৈও আছে অতিপাত গৰম বাবে পায়স নবনাওঁ ভাবিছোঁ মিঠাই আনি পেলাই খাই তেনেকৈ সন্তুষ্ট কৰিব লাগিব আজি গাটো ভাল নহয় বিলাহীখিনি অকণমান সিজিছে এতিয়া সয়াবিনৰ চব্জিহে শেষত গৈ দেখুৱাই থাকিব লগা হ'লোঁ মই তাৰ বাবে মই দুখিত দি দিলোঁ মছলাখিনি আদা জিৰা আৰু শুকান জলকীয়াৰ পেষ্টটো এইখিনি মই পটাতে পিহি ল'ব লগা হ'ল যিহেতুকে মিক্সিটো বেয়া হৈ থাকিলে কি ক'ম আৰু আজিৰ দিনটো মানে দুৰ্দশাৰ সীমা নাই আৰু আহি আছে ৰ'ব মোৰ এই ফ্লপ দিনটোৰ ডায়েৰীত আৰু কিবা কিবি আছে সয়াবিনখিনি দি দিলোঁ মছলাখিনি ভজা হোৱাৰ পিছত আৰু আলুখিনিও দি দিলোঁ ইয়াত গৰম পানী দি দিম সোৱাদ অনুযায়ী নিমখো দি দিম
গোটা গৰম মছলাখিনি, তেজপাত এইখিনি উঠাই দিছোঁ, নহ'লে পিছত মুখত পৰিলে ভাল নালাগে। এয়াই আৰু মোৰ চয়াবিনৰ চব্জিখন বনাব গ'লোঁ, কিবা হ'লগৈ কিবা। পাৰিলে মই ভাবি থকা ৰেচিপিটো আকৌ পিছত দেখুৱাম আপোনালোকক। অকণমান গৰম মছলা দি দিওঁ। ঘি থাকিলে দিব পাৰিলোহেঁতেন, ঘিও নাই, শেষ হৈ আছে, মই গমেই নাপাওঁ। এইকেইটা দিন তামাম ব্যস্ততা, স্কুললৈ দৌৰা দৌৰিকৈ যাওঁ, আহোঁ, ঘৰত মানে আছোঁনে নাই ধৰিবই নোৱাৰোঁ। এয়া চয়াবিন হৈ গ'ল, মোৰ ভাত ৰন্ধা হৈয়ে গ'ল বাৰু। দালি মই পুৱাই বনাইছিলোঁ, মগু দালি বনাইছিলোঁ। এয়া মোৰ লাঞ্চৰ থালিখন, আলু ভজা, পটল ভজা, শাক ভজা আৰু চয়াবিনৰ চব্জি, মগু দাইল। তেতিয়াহ'লে খাই লওঁ, ভবামতে নহ'লেওতো খাবই লাগিব। খাই লওঁ, অকণমান ৰেষ্ট লৈ আকৌ শৰাই যোগাৰ কৰিম। এইটো এটা পাৰ্চেল আহি পালে। মই মিছত এযোৰ উকা মেখেলা চাদৰ অৰ্ডাৰ দিছিলোঁ, চাওঁচোন কি আহিছে। ভয়ে লাগিছে, এইটো বা আকৌ কি আহে। এখন হাতেৰে মোবাইলটো ধৰি আছোঁ, এখন হাতেৰে কাটিব গৈ আছোঁ, সেইবাবে পৰা নাই, সময় লাগিছে। মিছত আজিলৈ অৱশ্যে মই ঠগ খোৱা নাই, আজিহে কি জানো হয়। এইযোৰ এইবাৰো ঠগ খালোঁ। আজি মোৰ দিনটোৱে আচলতে বেয়া নেকি। মিক্স টচ বুলি পেলাই মই অৰ্ডাৰ দিছিলোঁ, কিন্তু মেটেৰিয়েলটো অলপ বেলেগ ধৰণৰ। এনেই গোটেই বেয়াও লগা নাই বাৰু। চাদৰখনত দহি বাতি থোৱা আছে, মেখেলাখন চিলাব লাগিব, ব্লাউজ পিচটো চিলাব লাগিব। ইয়াত কি ৰঙৰ সূতাৰে এম্ব্ৰইডাৰী কৰিলে ভাল লাগিব, কি ৰঙে মেটচ কৰিব জনাবচোন বাৰু। তেন্তে হ'ল আৰু আজিৰ দিনটো মোৰ এনেকৈয়ে। সন্ধিয়া হ'ল, শৰাই আগবঢ়ালোঁ, প্ৰভু শ্ৰীকৃষ্ণ চৰণত সকলোৰে মংগল কামনা কৰিলোঁ। মিঠায়ে আগবঢ়ালোঁ, পায়স বনাবলৈ নহ'ল। তেতিয়াহ'লে মই এইখিনিতে আপোনালোকৰ পৰা বিদায় লওঁ। মোৰ ফ্লগ দিনটোৰ ডায়েৰী চোৱাৰ বাবে ধন্যবাদ। পুনৰ নতুন ভিডিঅ'ত লগ পাই আছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। টেক কেয়াৰ, বাই বাই।